এভৰিৱান কি খবৰ আপোনালোকৰ মই বৰ্তমান ভালে আছো আজি ভিডিওটো বহুত বেছি লৰালৰি হোৱাৰ বাবে আজি ইন্ট্ৰো দিবই পাহৰিলো বাৰু যি কি নহওক ভয়েস ওভাৰে আপোনালোকক আজি ভিডিওটোলৈ স্বাগতম জনাইছো যেহেতু আজি ভিডিওটো বহুত বেছি মোৰ বাবে স্পেশাল ভিডিও হয় আৰু বহুত বেছি ইন্টাৰেষ্টিং সো হোপ সো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব বাৰু আজি ভিডিওটোলৈ স্বাগতম জনাইছো লেটস গো Finally, আমি খাম এতিয়া একেখন থালিতে বিকজ আমাৰ ওচৰত টাইম নাই আৰু এয়া সুদৰ্শনা আজি সুদৰ্শনা আৰু মই এইটো ডুও ট্ৰিপ হ'ব সো আমি আজি ডুও ট্ৰিপ কৰি আছো we are so excited Remember when you sang me the song Chengdu? It was during our first trip in an Airbnb. In the dim glow of the lights, you looked into my eyes and serenaded me softly. You said you had বহুত বেছি ৰ'দ আৰু ইয়া গাইস আমি গৈ আছো বহুত বেছি নতুন এক্সপেৰিয়েন্স এটা কৰিবলৈ তো আমি আধা দূৰ মানে খোজকাঢ়ি আহি আছো আৰু এয়া অৱস্থা আমাৰ ইমানে বেছি ৰ'দ যে মানে छाता लेना पड़ रहा है हम लोग को কেনেকুৱা এক্সাইটমেন্ট তোমাৰ excitement আছে ৰ'দডাল হেছি আপোনালোকে ভাবক এই দৰা ৰ'দত যদি আমি ওলাই আহিছো তাকো শিলচৰলে বুলি য'ত যাওঁতে আমাৰ 3 আৱাৰ্ছ মান লাগে তো মানে জোছটো গম পাইছে আৰু কেনেকুৱা জোছ আমাৰ বাপৰে ये जवानी ये दीवानी ओके गाइस আপোনালোকক আকৌ লগ পাই আছো অলপ পাছ You heard it at some random bar. The lyrics struck me as bittersweet. আমি কলেজৰ ৰাস্তাৰ পৰা ওলাই পালোহি মকৈ ভাঙ্গাৰ পৰা শিলচৰলৈ বুলি আৰু এখন বাছ ল'ব লাগিব Leaving someone behind in pursuit of freedom. I thought you didn't want me to leave, but it's you who left. You've chosen freedom. Hey guys, finally আমি আইসবেদি পালোহি আৰু এটা শিলচৰ আইসবেদি হয় আৰু এতিয়া আমি অটোত উঠিম আৰু টাউন যাম আমাৰ বহুত গাও বেয়া হৈ গৈছিলে মিডিলতে মোৰটো বহুত বেয়া হ'ল তাইতো হৈ গৈছে মই ক্লিপ থৈছোঁ আপোনালোক দেখাম চাব মই জানিছিলোঁ এইটো কাম কৰিব আপোনালোকে এইটো স্কিপ কৰি দিব মই তাই ক্লিপ পালোঁ এতিয়া আমি সুধিম সামনে मिलेगा हम लोग को अच्छा ठीक है सो এতিয়া আমি অটো বিচাৰিম একেবাৰে আমি নাজানো জাস্ট এক্সপ্লোৰ দেৱদূত গৈতে নেই রাঙ্গের খালি যাবো বাপরে ওখানে পাবো ওখানে রিজার্ভ জিগানি না রিজার্ভ কি লিগা যাবো সো ইয়া গাইস আফটার দ্যাট অটো পোৱাৰ পিছত আপোনালোকক আকৌ আমি লগ পাইছো আৰু এক্সাইটেড ডাবল পইচা কৈ দিয়া অলপমান সো বনে ৰহক মকৈ ভাঙ্গা পৰা শিলচৰলৈ বুলি বাছত গ'লে 1 আৱাৰ্ছ 30 মিনিটমান লাগে যদি ৰাস্তাটো ভিৰ থাকে তেতিয়াহ'লে 2 আৱাৰ্ছ মান লাগিব পাৰে যিহেতু আমাৰ বাছত যোৱা ইমান বেছি হেবিট নাই গতিকে আমাৰ দুইজনৰে বহুত বেছি গা বেয়া হৈ গৈছে তেনে তাইকো অলপ বাছতে শুই ল'বলৈ দিলোঁ যিহেতু ৰ'দো বহুত বেছি আছিল গতিকে দুইজনৰে গাটো বহুত বেছি বেয়া হৈছিল বাৰু যি কি নহওক আগলৈ কি কৰিলো ভিডিঅ'টো কণ্টিনিউ চাই থাকক Of me, or had you sung it to all the girls that you've walked away from? You've shopping mall. Silchar first time I said excitement আছে আৰু এতিয়া আমি shopping mall গৈ আছো এইটো excitement আছে গৰমটো লেতেৰা গৰম দিছে দেই এনেও বাৰাকপুৰি বহুত গৰম ইয়াত যিমান পানী আছে ইয়াত ইমান গৰম আছে lots of practice, well I had none. So আমি এক্সপ্লোৰ কৰিম we have no idea আমি ক'ত যাম এতিয়া কি কৰিম একো নাজানো আমি so আমি এতিয়া এম বজাৰ গৈ আছো let's go and check out কি পাওঁ তাত okay বেছি বাজেট না আমাৰ একো আমি হেভি একো কিনিব
যোনটো আমাক প্ৰয়োজন সেইটো আমি কিনিম চ' আপোনালোকে আহিব Master of walking away. Could anyone get you to stay? এইখিনি দেখাই গাইজ ইমান ভাল কালেকশ্যনছ আছে আৰু সুদৰ্শনা বাহিৰত বদনাম কৰি আছে You go breaking hearts left and right, leave a trail of dismay. You never look. গাইজ সুদৰ্শনা কান্দি আছে তাইক বোলে এখন লাগে মিন্স এই জামেট্ৰি বক্সটো ঐ শুনা ইয়াতে বহি মানে শুই কিনে আমি শিলচৰ আহিব পাৰিম ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड এতিয়া আমি বেলেগ মলত যাম বিকজ আমাৰ মেইন মকচদটো হ'ল যে আমি কিবা টি চাৰ্ট কিনিম টুইনিং কৰিম মানে আমি তাই মই আৰু কৃতিকা আজি এবচেণ্ট তাই অলপ গা বেয়া বাট তাইৰ কাৰণে আমি কিনিম চ' সেইকাৰণে এতিয়া আমি এফালে অলপ যাওঁ কি পাওঁ চাওঁ এণ্ড আফটাৰ আমি এতিয়া কিবা এটা খাবও লাগিব তই কিবা ক तुम्हारा अधिकार है आधा चैनल तारे सो आम क्या खाब लगे बिकज आम एक खाई अहा ना गम पाए एन रुटी खाई और तार अलमान फ्राइड राइस खाई सो क्या हेल्दी खाम तार पिछत आम फ्रेंड सर्कल देन सीटक लग कर कबार जाम और मोर बहुत लाज लगे मानुर जी चाहते और मैं एक्टिव ब्लगार हो गलो दे 365 सब्सक्राइबर सब्सक्राइबर 365 सब्सक्राइबर मैं एक्सट्रीम ब्लॉगर हो गई ओ भाई इस बार यहाँ पर जाना है हमने स्मार्ट बाजार में वी आर जस्ट लाइक मवाली बारो जिकी নহওক মই তো প্ৰো ব্লগাৰ আপোনালোকে কেতিয়া মল আহাই নাই আৰু তেনেকৈ মই দেখাই আছোঁ আপোনালোকক Their shadows haunt you, master of walking away. মই লাইভ ফটো ক্লিক কৰি আছোঁ Could anyone get you to stay? মোক দিবা নে খাবলৈ নে ক'লে ক'লে খাবা দিম আকৌ দেখিছে কিমান কনফিউজ You told me that you wanted to settle down someday, but you weren't ready when সো গাইজ আমি এতিয়া ওলালোঁ স্মাৰ্ট বজাৰৰ পৰা আৰু এতিয়া আমি যাম কিবা এটা খাবলৈ ready when you met me. You weren't ready, will you ever be? গ'ল বেগটো থ'বলৈ আৰু অলমষ্ট ঠিক লাগিছে আৰু এতিয়া আমি ইয়াতে এক্সপ্ল'ৰ কৰিম আমাক মানে টি চাৰ্ট কিনিব মেইন মতলবটোতো আপোনালোক কৈছোঁৱেই আৰু ফুৰিব আছে সেয়াই চ' গাইজ সদায় আমাৰ এইটোৱে থাকে যে ফাৰ্ষ্ট প্লেনিং আমি বইজ ছেকশ্যন যাম আৰু টি চাৰ্ট চাম কেনেকুৱা কালেকশ্যন আছে ইয়াত এজ ইউজুৱেল অল গাৰ্লছে কৰে এইটো কাম বইজ ছেকশ্যন বইজৰ টি চাৰ্ট কালেকশ্যন চোৱাৰ পিছতহে গাৰ্লছ ছেকশ্যনত আহে চ' যোনটো আমি এতিয়া কৰিব গৈ আছোঁ আমি দুটা মলত গ'লোঁ আফটাৰ ডেট আমাৰ একো টি চাৰ্ট একো পচন্দ হোৱা নাই একো পোৱা নাই চ' এতিয়া আমি ফাইনেলি ডিচাইড কৰিলোঁ যে আকৌ আমি এতিয়া বহুত টাইম হৈ গ'ল আপোনাক বহুত দেৰি মই ব্লগিং কৰাই নাছিলোঁ চ' এতিয়া মানে গৈ আছোঁ কিবা এটা খাওঁগৈ বহুত ৰ'দ দিছে আৰু আমাৰ ইমানে বেছি ভাল বেয়া কি ক'ম আৰু যে আমাৰ ছাতিটো বেয়া হৈ গ'ল চ' এতিয়া ছাতি ভাল কৰিবলৈ মানুহ পোৱা নাই আৰু এতিয়া আমি সেইকাৰণে ৰ'দত গৈ আছোঁ চ' বেছি ব্লগিং কৰিব পৰা নাই চ' সেয়াই আপোনালোকক আকৌ লগ পাম য'ত আমি খাবলৈ ডেষ্টিনেশ্যন বিচাৰি আছোঁ এতিয়া খোৱাৰ ডেষ্টিনেশ্যন মানুহ সুধিছোঁ যে ইয়াত আমাৰ বেচিকেলি আমাৰ পিজ্জা খাব মন এইৰো পিজ্জা খাব মন মোৰো পিজ্জা খাব মন চ' আমি বেচিকেলি এতিয়া পিজ্জা খাবলৈ গৈ আছোঁ বিচাৰি কিনি চ' সেয়াই আৰু টি চাৰ্ট কিনা আজি কিবা কি লাগিছে নহ'ব চাগে এটাটো ভাল লগা নাই মোৰ এটা মানে পচন্দ হোৱা নাই আৰু পচন্দ হ'লে প্ৰাইচ নিমিলে প্ৰাইচটো বাৰু ছেকেণ্ডিং কথা ফাৰ্ষ্ট পচন্দে হোৱা নাই মানে ভালকৈ পচন্দে হোৱা নাই চ' এইটোৱে কথা চ' ব'লক আৰু এতিয়া একেবাৰে কি খাওঁ তাতে লগ পাম Remember when you sang me the song Chengdu? It was during চ' গাইজ আমি এতিয়ালৈকে 10জনমান মানুহক সুধিলোঁ এতিয়ালৈকে মানে আমি ডমিন'জ বিচাৰি পোৱা নাই ইয়াত আৰু আমাক ডমিন'জৰ পিজ্জা খাব মন
আৰু নাজানো কেতিয়া বিচাৰি পাম বাট কিবা এটা ভাল লাগিছে তুমি এনজয় কৰিছানে বাৰু এনজয় কৰিছোঁ বাট মই দেখাব পৰা নাই বহুত ভাল লাগিছে অঁ কিবা এটা ভাল লাগিছে বাট ইয়া দেখাব পৰা নাই আমি মানে It was during our first trip in an এদিনত আমি একেবাৰে এখন ঠাইৰ আমি চাৰ্টিফিকেটো দি দিব নোৱাৰোঁ চ' ইয়া আমি ভালে পাইছোঁ একেবাৰে আমাৰ আইডিয়া আছিলে আইডিয়াত আমি আহিছোঁ ইমানখিনি আমি সাহস কৰিছোঁ এইটো বহুত ডাঙৰ কথা এজ এ গাৰ্ল Airbnb. In the dim glow of the lights, you looked into my eyes. চ' এতিয়া ছেকেণ্ড ফ্ল'ৰৰ পৰা আমি থাৰ্ড ফ্ল'ৰত আছে ডমিন'জ ত' আমি তাত গৈ আছোঁ মোৰ ফোনত চাৰ্জ নাই বেছি আৰু ভিডিঅ' ক্লিপ ল'ব নোৱাৰিম ইয়াৰ পিছতো আপোনালোকে সম্পূৰ্ণ পাৰ্ট চাব পাব কাৰণ ফোনটো চুইচ অফ হ'লে প্ৰব্লেম হ'ব ঘৰৰ মানুহৰ টেনশ্যন কৰিব আপোনালোকে নাজানো মোৰ ভইচটো কিমান শুনিছে And serenaded me softly. You said you heard it at some random bar. The lyrics struck me as চ' গাইজ আমি পালোহি ফাইনেলি ডমিন'জ আৰু এয়া পানী খাই তত পোৱা নাই মানে অথনি আমি পানী যোনটো আনিছিলোঁ ন পানী শেষ হৈ গ'ল চ' এয়াই আৰু কোৱা ভাগৰ লাগিছে ভাগৰটো অভিয়াছলি লাগিবই বিকজ আমি ইমানখিনি আপোনালোকক ভিডিঅ' ক্লিপত দেখাব পৰা নাই ন একজেক্টলি যোনটো মানে তাইও সুধিছে মানুহক মই সুধিছোঁ বা কেনেকৈ আমি আহিছোঁ ইমানখিনিতো দেখাব পৰা নাই নৰ্মেলি আৰু কিমানো দেখাইছোঁ আপোনালোকে দেখিছে চ' যোনটো আমি একচুৱেলি ফিল কৰিছোঁ এইটো ভিডিঅ'ত আপোনালোকে ফিলটো নাপাব বাৰু যি কি নহওক নিজৰ লগত মেমৰিজ হিচাপে থাকিব আমাৰ মেমৰিজ থাকিব যে ফাৰ্ষ্ট টাইম আহিছিলোঁ কলেজৰ পৰা এনেকৈ য'ত আমাৰ একো নলেজে নাই আৰু আমি নিজে আহিছোঁ চ' এইটোৱে আৰু তাৰ কাৰণে ভিডিঅ'টো বনালোঁ অৰ্ডাৰ দিয়া নাই আৰু লগৰ দুজন আহি আছে আমাৰ তাহাঁতি অহাৰ পিছত আমি অৰ্ডাৰ দিম bittersweet, leaving someone behind in pursuit of freedom. I thought you didn't want me to leave. We just complete and গ'লো আমি গাইজ আমাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়াও মানে পেটটো ভৰিল বাট মনটো ভৰা নাই পিজ্জাকেইখন বহুতেই বেছি সৰু আছিলে যাৰ কাৰণে আমি ফটো মাৰিব পাৰিছোঁ এই থাকিলেতো বিশেষকৈ ফটো মাৰিবলৈ মোৰ মানে টাইম নাপাওঁ ইমান একদম খাওঁ চিৰিয়াছলি গাইজ চিৰিয়াছলি আৰু এইটো ভাল কথা নহয় মানে বস্তুটো আনিছে ন তুমি খাই দিয়া মনৰ ছেটিছফেকশ্যনটো বেছি মেইন ন ফটোখনতকৈ বাট তুমি পাছত যেতিয়া তোমাৰ মনত পৰিব সেই ফটোখনটো চাবই লাগিব ন গাইজ যে মই এইটো পিজ্জা খাইছোঁ ইয়া আমাক গাইড কৰিবলৈ এতিয়া আহি গ'ল শিলচৰৰ গাইড আৰু সপ্তৰ্ষি বহুত ষ্ট্ৰিক এণ্ড গাইড কৰে আমাক এয়াহে But সপ্তৰ্ষি it's you who left. You've chosen freedom. Will that song remind you of me? बहुत पसंद आया फिर यहाँ पे मसाज है इसका रूटीन ये है कि यहाँ पे ऐसा करना है गाइस आप लोग आइए आप मसाज देगा यहाँ पे नहीं आप मसाज देगा क्या ये देखो इस पे बहुत अच्छा मसाज मिलेगा आप लोग को अभी मेरा चुन्नी जो था ना तब से मेरा चुन्नी गुम हो गया है মই গোটেইখিনি হিন্দীতে ক'লোঁ বাৰু যিকি নহওক তোমাক কেনেকুৱা লাগিছে পিছফালে এবাৰ চোৱা মেখেলা চাদৰ মেখেলা চাদৰ পুৰা খিচুৰা মেখেলা চাদৰ গাইজ মই শিলচৰত মেখেলা চাদৰ এক্সপেক্ট কৰা নাই যে এনেকৈ দেখা পাম ইমান তাকো লাইক একেবাৰে মিডিলত আৰু বহুত ধুনীয়া ধুনীয়া কাপোৰ থৈছে ভাল লাগিছে Or had you sung it to all the girls that you've walked away from? You've had lots of practice, while I had none. এতিয়া 4:10 হৈ গ'ল চ' গাইজ अभी हम लोग आ गया अभी মই হিন্দী ইয়াক লগ পাই কিনে মোৰ হিন্দী ওলাইছে और फिर हम लोग को मतलब हम लोग ने মই ইমান হিন্দী গাইজ আমি মানে এতিয়া মানে আকৌ চিটি কাৰ্ডত আহিব ঠিক আছে আমি কৈছোঁ যে খোৱাৰ পিছত আকৌ এক্সপ্ল'ৰ কৰিম তো খোৱাৰ পিছত প্ৰথমখন আহিছে চিটি কাৰ্ড অঁ মল ইজ মেইন তাৰ পিছত এতিয়া কথাটো হ'ল যে আমাক টি শ্বাৰ্ট লাগে আকৌ আমি ভাবিলোঁ যে টি শ্বাৰ্ট পিন্ধিম সেই হাতকেইটা অঁ তাৰপিছত এতিয়া মানে আমাক সপ্তৰ্ষি গাইড আহি গ'ল
सप्तर्षि यहाँ का है, ये हम लोग को गाइड कर रहा है। तो यार क्वालिटी আপোনালোকে অলপ বেলেগ পাব, মোৰ কোৱালিটি বেলেগ পাব বিকজ মোৰ ফোনৰ চাৰ্জ শেষ। এতিয়া মই সুদৰ্শনা ফোনৰ পৰা আপোনালোকক ভিডিঅ' দি আছোঁ। Master of walking away. Could anyone get you to stay? You go breaking hearts left and right. এতিয়া বৰ্ডাৰবোৰ পালোঁ আৰু আমাক পিজি আংকলে পিক আপ কৰিলে। আমি আৰু বহুত দূৰ যাব আছে আৰু বহুত ভাগৰ লাগিছে। তাই গা বেয়া আৰু মোৰো চেম অলপমান মানে ভাগৰ লাগিছে বিকজ আপোনালোকে দেখিছে বহুত ৰ'দ দি আছিলে, ইমান ৰ'দত। বাট ভাল লাগিলে, আজিৰ দিনটো এটা মেমৰিজ সদায় মনত থাকিব। Trail of dismay. You never look back, but do their shadows haunt you? Master of walking away. Could anyone get you to stay? So hey guys, আমি ফাইনালি আহি পালোহি ৰুম, মানে কেতিয়াবাই পালোহি। সো আমি এতিয়া ভাত পানী খাই গা পা ধুই মেলি ভাবিলোঁ যে ভিডিঅ'টো এণ্ড কৰি দিওঁ। সো এতিয়া সুদৰ্শনা আপোনালোকক ক'ব যে তাইৰ কি কি এক্সপিৰিয়েঞ্চ হ'ল বা কেনেকুৱা লাগিল তাই, আৰু মই আপোনালোকক ক'ম যে কেনেকুৱা লাগিল বিকজ আমি একোৱে নাজানো, হয়নে? উইদাউট নলেজত আমি গৈছোঁ, মানে একোৱে নাজানো ক'ত যাবলৈ কি কয়। দুটা এটা ফ্ৰেণ্ডক ময়ো সুধিছোঁ, তাইও সুধিছে, বাছ সেইটো হিচাপত আমি গুচি গৈছোঁ আৰু বাকী একো ভাবা নাই। মানে এক্সপ্ল'ৰ মিনছ পূৰা এক্সপ্ল'ৰ। তো এতিয়া তুমি কোৱা যে তোমাৰ কেনেকুৱা লাগিলে আজি গৈ? ভাল লাগিছে, চবখিনি মানে নিজে উলিয়াইছোঁ ন। মানে ইয়াৰ পৰা গৈ পেলাই ক'ত বাছত উঠিব লাগিব, তাৰ শিলচৰত ক'ত নামিবগৈ লাগিব, টাউন য'ৰ পৰা নামিম টাউনলৈ কিমান যাব লাগিব, চব মানে নিজে উলিয়াইছোঁ। আৰু মানে এখেতটো অলপ মানে ঘূৰি ফুৰে বাৰু অকলে ঘৰৰ পিনে, মই মানে একেবাৰে ঘৰৰ পৰা নোলাওঁৱে। মানে কিবা এটা কিনিবলৈ হ'লেও মানে পাপাৰ লগতে যাওঁ। প্লিজ সুদৰ্শনা আণ্টিক কৈছোঁ মই, মোক গালি নাপাৰিব আকৌ, মই আপোনাৰ ছোৱালীক বিগৰা নাই, মই বলকি মই তাইক সাহসী বনাই আছোঁ। মানে ঠিক মানে এবাৰহে মই এনেকৈ ওলাই গৈছোঁ, আগতে তেনেকৈ ওলাই গৈ নাযাওঁৱেই। আৰু কি হয় আমি মানে শিকিব লাগে ন, আৰু এতিয়া আমি লাহে লাহে আজিকালি ল'ৰা ছোৱালী বুলি একো ধৰণৰ কথা নাই। চ' আমি জানিব লাগে কেনেকৈ কি কৰিব লাগে সকলোবোৰ। আৰু ভাল লাগিছে মানুহবোৰ, বহুত মানুহ পজিটিভ আছে, চবে ভালকৈ আমাক এডভাইচ কৰিছে যে ইয়াত যোৱা, ইয়াত গ'লে ভাল আমি হ'ব। তেনেকৈ নাপালোৱে ন যে আমি কিবা এটা সুধিছোঁ বা এনেকৈ নিপতা যাওঁ এনেকুৱা টাইপ নাই আৰু। নাই, চবে ধুনীয়াকৈ ৰেচপঞ্চ কৰিছে। চ' তাৰ কাৰণে শিলচৰসমূহ ৰাইজৰে আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এজন মানে আননোন পাৰ্চনক ইমান ধুনীয়াকৈ তেওঁলোকে এটা সন্মান দিছে, ৰেচপেক্ট কৰিছে, ভালকৈ ব্যৱহাৰ কৰিছে। এইটো বহুত দৰকাৰ হয়, মানে এজন মানুহৰ ব্যৱহাৰে কিন্তু সেই জেগাডোখৰ মানে এটা কিবা এটা হ'লেও দিয়ে, মানে হয় কিবা এটা হ'লেও মানে বুজাই দিয়ে যে এইটো এনেকুৱা। তো সেয়া ভাল লাগিলে। আৰু বাকী আমি একোৱে প্লেনিং কৰা নাই, যে বাছ এটাই প্লেনিং ডমিন'জত পিজ্জা খাবলৈ যাম, আৰু 2 নম্বৰ প্লেনিং আমি টুইনিং টি চাৰ্ট কিনিম। বাট সেইটো আমাৰ যিটো নহ'ল, কাৰণ এটা টি চাৰ্টো আমাৰ পচন্দে নালাগিলে। একজেক্টলি, এইটো মানে আমি আপোনালোকক ফ্লেক্স মাৰা নাই, মানে আমি সঁচাকৈ কিনিবলৈ গৈছিলোঁ টি চাৰ্ট। আমাৰ কৃতিকা, মই আৰু সুদৰ্শনা পিন্ধিব মন আছিলে একে টাইপৰ, বাট আৰু ভাল লাগিবতো লাগিব ন, এনে যিটো উঠাই সেইটো। চ' ভাবিলোঁ যে অনলাইন কৰি ল'ম। আৰু তাই কিবা কিবি কিনিছে, সেইবিলাকতো আৰু তাই আৰু ইমান এটা পাৰ্টি খুৱাব লাগিব আৰু। বাৰু যি কি নহওক, আজিলৈ মানে পুনৰবাৰ এটা নতুন ভিডিঅ' লগ পাম। চ' তেতিয়ালৈকে আপোনালোকে ভালকৈ stay tuned. Bye bye guys. Anyone get you to stay? You told me that